যি সময়ত হিমন্ত চৰকাৰে বাল্য বিবাহ বন্ধ কৰাৰ অভিযান চলাইছে সেই সময়ত পোহৰলৈ আহিছে আন এক বাল্য বিবাহৰ খবৰ। সাহস ক'ত পালে? মৰিগাঁও জিলাৰ বুঢ়াগাঁও থানাৰ অন্তৰ্গত সংঘটিত হয় এই বাল্য বিবাহৰ ঘটনা। আমাৰ হাতত আছে প্ৰমাণ, আপোনালোকে এবাৰ প্ৰত্যক্ষ কৰক। এই এখন ফটো, নাবালিকা ছোৱালীৰ কপালত সেন্দুৰ লগাই ঘূৰি ফুৰি আছে প্ৰায় 1.5 মাহ ধৰি। প্ৰায় 1.5 মাহৰ বেছি হৈছে এওঁলোকে সংসাৰ কৰি আছে। প্ৰায় 1.5 মাহ মান আগতে একেখন গাঁৱৰে প্ৰভাত মিস্ত্ৰী দেউৰীৰ পুতেক সঞ্জীৱ দেউৰী নামৰ 28 বছৰীয়া ল'ৰাৰ লগতে মাত্ৰ 13 বছৰীয়া নাবালিকা ছোৱালীৰ লগত এক বাল্য বিবাহৰ ঘটনা সংঘটিত হয়। লক্ষণীয় বিষয়টো হ'ল ল'ৰা আৰু ছোৱালীৰ কোনো দুখ নাই। গাঁৱৰ ৰাইজে জোৰ জবস্তি কৰি উক্ত বাল্য বিবাহ সম্পূৰ্ণ কৰে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ 13 বছৰীয়া নাবালিকা ছোৱালীৰ নিজ মাতৃৰ। ইয়াৰ ভিজুৱেল চাই লওক এবাৰ। দেউতাকে জানে, মই কিন্তু নাজানো। তাই সিদিনা ধৰি লওক স্কুল নাযাওঁ বুলি পেলাই ঘৰত কাপোৰ চাপোৰ ভাজ কৰিম বুলি পেলাই আছিলে। মই তাৰমানে বেলেগ মানুহৰ ঘৰত আছিলোঁ। যেতিয়া মানুহ যে আহিছে মই নিদিম বুলি কৈছোঁ, কৈ পেলাই মই তাইক দৰ্জা মাৰি পেলাই আহিছিলোঁ। মানুহজনী দৰ্জা খেলিবলৈ সোমাই যাই পেলাই তাৰপাছত সোমাৰ লগে লগে গাঁৱৰ মানুহ আহি পেলাই গোটেই ল'ৰা সভা আহি পেলাই ধৰি পানি তাক লৈ যোৱাটো এইটো সঁচা। ঘৰত কোনো মানুহ নাছিলে নে? ঘৰত মতা মানুহ বুলি কয়, তাৰ দেউতাকে মদ খাই পেলাই নিচা লাগিছে। তাৰপিছত ছোৱালী দাঙিবলৈ লৈ গ'লে। তাৰপিছত মই ধৰিব গৈছিলোঁ, দাঙি লৈ গৈছে, কান্দিছে। তাৰপিছত তাৰ বাইদেউ যাবলৈ মই ফোন কৰিছোঁ বেলেগ মোবাইল দিবলৈ। তাৰ বাইদেউকে আহিছিলে, মনিষা বদলৈ আহিছিলে। তাৰপিছত তাৰ গিয়েকো আহিছিলে। তাৰপিছত সিহঁতৰ ঘৰ মানুহে আনিব নিদিয়ে ওলাই পেলাই। আজি এমাহ 1.5 মাহ মান হৈছে। মই কৈছোঁ নহয়, ল'ৰাজনৰ গাত কোনো দুখ নাছিলে। ল'ৰাজনো নাজানে, তাইও নাজানে। ল'ৰাজনক এই গাঁৱৰ মানে জোৰ জবস্তি কৰি বিয়া পাতাই দিছে তাৰ লগত, আৰু এইফালে হ'লে ছোৱালীজনী এনেকৈ দিছে। ল'ৰাটো কোনো দুখ নাই। ল'ৰাটো 28 বছৰ। বন্ধুসকল, ফটোৱে কেতিয়াও মিছা কথা নকয়। এই ফটোখন চাই আছে আপোনালোকেও অনুমান কৰক যে এই বিয়াখন অবৈধ বিয়া নেকি জোৰ জবস্তি হোৱা বিয়া, নে দুয়ো পক্ষৰ মাজত আলোচনা মৰ্মে হোৱা বিয়া। যিখন গাঁৱত বাল্য বিবাহৰ ঘটনা সংঘটিত হয় এই গাঁওখনত বিডিপি এজন চৰকাৰী গাঁওবুঢ়া তথা ওচৰতে লাগি থকা বুঢ়াগাঁও থানাৰ আৰক্ষী বিষয়াই 1.5 মাহ পূৰ্বে হোৱা অবৈধ বাল্য বিবাহখনৰ খবৰ আজিও কিয় পোৱা নাই? আমাৰ মনত এক প্ৰশ্ন, ই এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। ইয়াৰ ওপৰত বুঢ়াগাঁও আৰক্ষীয়ে কি ব্যৱস্থা লয়, ই হ'ব এক লক্ষণীয়। প্ৰিয় দৰ্শক বন্ধুসকল, আৰু এটা ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ টুইটাৰ অথবা এক্সত মুছলমান বিবাহ পঞ্জীয়ন বিধেয়ক 2024ত অনুমোদন জনাইছে। আমাৰ হাতত আছে প্ৰমাণ, আপোনালোকে চাই আছে। আজি অসম কেবিনেটে মুছলমান বিবাহ পঞ্জীয়ন বিধেয়ক 2024ত অনুমোদন জনাইছে। ইয়াৰ দুটা বিশেষ বিধান আছে। 1 নম্বৰ, মুছলমান বিবাহ পঞ্জীয়ন এতিয়া চৰকাৰে কৰিব কাজিয়ে নহয়। 2 নম্বৰ, বাল্য বিবাহৰ পঞ্জীয়ন অবৈধ বুলি বিবেচিত। এই বাল্য বিবাহ আজিৰ দিনত কেনেকৈ সংঘটিত হ'ব পাৰে? আমাৰ সচেতন ৰাইজৰ মনত প্ৰশ্ন। হিন্দু আৰু মুছলমান বুলি কোনো কথা নাই। বাল্য বিবাহ বন্ধ কৰা আমাৰ সকলোৰে বাবে ভাল হ'ব বুলি আশা। প্ৰিয় দৰ্শক, আপোনালোকে কি বুলি ভাবে? কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ পঠিয়াই দিয়ক এই ভিডিঅ'টো। যদি ফেচবুক পেজটোক ফ'ল' কৰা নাই তেতিয়াহ'লে এই পেজটোক ফ'ল' কৰি ৰাখক, আৰু যদি ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে চেনেলটোক এটা ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰক।